Hello everyone, গিটিমণি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতুকে যোৰহাটৰ বাঘৰত আছোঁহি, আউনীআটী সত্ৰলৈ যাবলৈ ওলাইছোঁ সকলো। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ সকলোকে আকৌ এবাৰ স্বাগতম। এয়া শ্ৰী শ্ৰী আউনীআটী সত্ৰ পালোহি। কলিয়াপানী এইখন এখন গেট হয়। বৰষুণ দি আছিল, ৰাস্তা এয়া বোকা পানী। গৈ আছোঁ আউনীআটী সত্ৰ পালোহি। এইফালে ভৰি ধুবলৈ আহিলোঁ। পালোহি দেই। বাহিৰৰ পৰিৱেশটো কিমান ভাল লাগিছিল, ইমান ধুনীয়া। বৰষুণ দি আছিল, তথাপিও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। মোবাইলটো এনেকৈ উলিয়াই ভিডিঅ' কৰি দেখিছেই নহয়, বৰষুণ পৰিয়ে আছে। ভিডিঅ'টো শেষলৈকে চাব, সকলোৱে স্কিপ নকৰাকৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব সকলোৱে। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এইফালে চাকিগছ জ্বলাবলৈ ল'লোঁ সকলোৱে, ইয়াতে জ্বলাইছে। মানুহ ঢেৰ হৈছিল, ভিতৰত বাহিৰত। ভাদ মাহ যিহেতু, ভাদ মাহত এই সংস্কৃত স্তৱেৰে সভাখন উদ্বোধন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু যিসকলে নামঘৰৰ বাহিৰত আছে, আমি সকলোকে এই নামঘৰ পৰ্যায়লৈ আহি আসন গ্ৰহণ কৰিবৰ কাৰণে আমাৰ সেই ভৱিষ্যত স্বৰূপ মৰমৰ এনেকৈ জানাই এপাক ঘূৰো আকৌ। সংস্কৃতি সাহিত্য জগতলৈ এই সত্ৰই কেইবাধৰণৰ নিজৰ ব্যৱহাৰ আগবঢ়াই আছে। বাতৰি কাকত প্ৰকাশ কৰাৰ পৰা আৰম্ভ কৰি আলোচনী একো নকৰা বিভিন্ন হ'ব দে।
বৰষুণ লাগিলে নাই ইয়াত আকৌ সেই মাজত আকৌ মাৰোঁ দেই বৰষুণ দি আছিল পানী আছিলে সেয়ে মই বাহিৰৰ পৰিৱেশটো চাই প্ৰথমবাৰ গৈছোঁ মই সত্ৰলৈ মন কৰিছেনে মোৰফালে নিউজ পৰিৱেশটো চাই ইমান ধুনীয়া এইফালে ফটো তোলাত ব্যস্ত এইফালে কেমেৰামেন ফটো তোলাত ব্যস্ত মই এনেকৈ মই নিজে কি ল'বা ল'ম নি মাছক মৰি দিবলৈ লৈ গৈছোঁ বহুত ডাঙৰ ডাঙৰ মাছ আছিলে ডাৱৰীয়া মাছবোৰ বৰ ভালকৈ কেমেৰাত উঠা নাই তথাপিও দেখিব চাই থাকক কাছও আছে ৰ'দ দিলে বৰ ধুনীয়াকৈ কেমেৰাত ডাৱৰীয়া যিহেতু অলপ মানুহে ধৰিব পাৰি চাই থাকক পানী পাতি দিব পাৰে অঁ এইবিলাক মাছ দেখিছে নেকি মাছবোৰ দেখিছে নাই মাছ দেখিছে নেকি গোটেই পুখুৰী এনেকৈ দেখিছেনে উত্তৰলৈ গৈ আছে মুৰি খাবলৈ ওচৰজনী মাছ ইমান তলত মাছ
চাহ খাবলৈ বহি লৈছোঁ চাহ দিলেহি জেলেপীৰ লগত গৰম গৰম জেলেপী কবি থাকে চাই থৈ দিছোঁ এয়া দেখোন খোজকাঢ়ি ওলাই দিছোঁ বহুত মানুহ হৈছিলে গাড়ীও খালী ভয়ে খোজকাঢ়িছোঁ দেখোন পানী গেটখন সময় ল'বা বাদ মেইনালিৰ পৰা সোমাই যায় সত্ৰৰ পৰা পালোহি অলপমান বহি লৈছোঁ ভাগৰো লাগিছে ভাদ মাহত গ'লোঁ ভাল লাগিল যদি কোনোবা অহা নাই আহিব পাৰিব আমিও চাকি এগছ দিলোঁগৈ বহুত মানুহ হৈছিল বতৰটো অলপ ডাৱৰীয়াও পানী হৈছিল অলপমান ৰাস্তাবোৰত খালী ভয়ে খোজকাঢ়ি থাকিলোঁ আৰু আশা কৰোঁ আজি ভিডিঅ' চাই সকলোৱে ভাল পালে যদিহে ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু যিসকল মোৰ চেনেলটি নতুন হয় সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে প্ৰতিটো ভিডিঅ' নটিফিকেশ্যনসমূহ সকলোৱে পাই থাকিব আকৌ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে আজিলৈ বাই 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 কৈ দিয়া বাই বাই